সকলোকে মোৰ অন্য এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু আজি এতিয়া আমি যাব ওলাইছোঁ বিশ্বকৰ্মা পূজাৰ ভেচনি চাবলৈ। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। মই ডিজে অসম, আপোনালোকে চাই আছে ডিজে অসম পুৰণা চেনেল। বৰ্তমান আমি আহি পালোহি য'ত বিশ্বকৰ্মা বাবাৰ বিসৰ্জন হ'ব। আমি তেজপুৰ জাহাজঘাট আহি পাইছোঁহি। বলক আগুৱাই যাওঁ, বাকী আপোনালোকক সকলোকে দেখুৱামহে আৰু। এইফালেদি গৈয়ে আপোনাৰ জাহাজঘাটত গৈ বিসৰ্জন কৰিব আৰু এইফালে নদীৰ ব্ৰহ্মপুত্ৰ নদীৰ দিনে কাষত বিসৰ্জন দিবলৈ সকলো গৈ আছে আৰু তাত গৈ বাকী আপোনালোকক দৃশ্য দেখুৱাই আছে আৰু আহিয়ে আছে। এতিয়া অহাখিনি প্ৰায় কমিয়ে গৈছে, আহিয়ে আছে আৰু প্ৰায় কমি গৈছে আৰু বেছি নাই আৰু। এতিয়া বলক আপোনালোকক লৈ গৈ আছোঁ নদীৰ পাৰত বিসৰ্জন। কিছুৱে বিসৰ্জন দিয়ে, কিছুৱে নদীৰ পাৰত ৰাখে। সকলোখিনি আপোনালোকক দেখাম, তো বলক।
আপোনালোকে দেখা পাইছে ভিডিঅ'ত সম্পূৰ্ণ খুব সুন্দৰকৈ হৈ আছে, প্ৰত্যেকটো সুন্দৰকৈ হৈ আছে। আৰু পুলিচ প্ৰশাসনে, আমাৰ তেজপুৰ পুলিচ প্ৰশাসন আৰু CRPF জৱানেও ধুনীয়াকৈ সুন্দৰকৈ নিজৰ কৰ্মখিনি কৰি আছে আৰু সুন্দৰকৈ গোটেইখিনি কঠোৰ প্ৰশাসন লৈ কাৰো যাতে হানি বিঘিনি নহওক তাৰ বাবে তেওঁলোকে কঠোৰ ব্যৱস্থা লৈছে আৰু বহুত সুন্দৰকৈ হৈছে, ভাল লাগি আছে।